লাখ লাখ যুৱক একত্ৰিত হৈছিল। সমগ্ৰ পৃথিৱীয়ে ভাবিছিল যে ভয়ংকৰ কেওছ হ'ব, কিন্তু তাৰ সলনি কি দেখা গ'ল? পাৰফেক্ট ডিচিপ্লিন। যোৱা শনিবাৰৰ CJP যন্তৰ মন্তৰৰ প্ৰতিবাদে এটা কথা প্ৰমাণ কৰিলে, যুৱ প্ৰজন্ম কেৱল খঙাল নহয়, তেওঁলোক অতি ষ্ট্ৰেটেজিক। আজি আমি ৰাজনীতিৰ কথা নাপাতো, আহক আমি চাওঁ জেন জিয়ে ব্যৱহাৰ কৰা সেই প্ৰকৃত ব্ৰেইন হেক, যাৰ জৰিয়তে তেওঁলোকে এটাও নিয়ম ভংগ নকৰাকৈ 20 মিলিয়ন মানুহৰ এটা স্বাৰ্ম নিয়ন্ত্ৰণ কৰিলে। নিউৰো মাষ্টাৰ আছামলৈ আপোনাক স্বাগতম। আমাৰ আগৰ ভিডিঅ'টোত আমি এমিগডেলাৰ বিষয়ে কথা পাতিছিলোঁ। আমাৰ মগজুৰ সেই ইমোচনেল চেণ্টাৰ যি ষ্ট্ৰেছ আৰু অপমানৰ দ্বাৰা ট্ৰিগাৰ হয়। যেতিয়া এমিগডেলাই নিয়ন্ত্ৰণ লয়, তেতিয়া অৰাজকতা আৰু পেনিকৰ সৃষ্টি হয়। কিন্তু আমি CJPৰ যন্তৰ মন্তৰত কৰা প্ৰতিবাদত এটা বেলেগ পৰ্যায়ৰ মেণ্টেল কণ্ট্ৰল দেখিলোঁ। এয়াই হৈছে প্ৰিফ্ৰণ্টেল কৰ্টেক্সৰ শক্তি। ই আপোনাৰ ব্ৰেইনৰ CEOৰ দৰে কাম কৰে। ই ইম্পালছ কণ্ট্ৰল, ইমোচনেল ৰেগুলেশ্যন আৰু লং টাৰ্ম প্লেনিং পৰিচালনা কৰে। CJP মুভমেণ্টে আৱেগক তেওঁলোকৰ গাড়ীৰ চালক হ'বলৈ নিদিলে। তেওঁলোকে নিজৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্সক ড্ৰাইভাৰৰ চিটত বহুৱালে। তেওঁলোকে নিজৰ ডপামাইনক ধ্বংসৰ সলনি ষ্ট্ৰেটেজিৰ ফালে চেনেলাইজ কৰিলে। এটা কথা হ'ল, আপুনি আপোনাৰ জীৱনত এই হাই মাইণ্ড ডিচিপ্লিন কেনেকৈ ব্যৱহাৰ কৰিব। আমি জেন জিৰ পৰা বহুত কথা শিকিব লগা আছে। আপুনি কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি চলাওক, কেৰিয়াৰ গঢ়ক বা নিজৰ দৈনন্দিন সংগ্ৰামৰ সন্মুখীন হওক, আপুনিও ঠিক একেদৰেই নিজৰ ব্ৰেইনটোক হেক কৰিব লাগিব। আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আপোনাকো এই একেই ডিচিপ্লিনৰ প্ৰয়োজন। তাৰ বাবে 3টা ষ্টেপ আমি ফ'ল' কৰিব পাৰোঁ। ষ্টেপ 1, ৰিয়েক্ট কৰা বন্ধ কৰক। যেতিয়া সমাজে বা ব্যৰ্থতাই আপোনাক অপমান কৰে, এমিগডেলাক ফায়াৰ হ'বলৈ দিয়ক, কিন্তু তাৰ ওপৰত ভিত্তি কৰি একশ্যন নল'ব। উশাহ লওক। ষ্টেপ 2, প্ৰিফ্ৰণ্টেল কৰ্টেক্সক এনগেজ কৰক। নিজকে সোধক, মোৰ ষ্ট্ৰেটেজি কি? ষ্টেপ 3, নিজৰ ট্ৰাইব বিচাৰি উলিয়াওক। সাইকোলজিকেল সেফটি কেৱল ভাইৰেল মুভমেণ্টৰ বাবে নহয়, ই আপোনাৰ ষ্টাডি গ্ৰুপ, আপোনাৰ মেণ্টৰ আৰু আপোনাৰ ইনাৰ চাৰ্কুলৰ বাবে অতিকে প্ৰয়োজনীয়। নিজকে এনেকুৱা মানুহৰ মাজত ৰাখক যি আপোনাক একাউণ্টেবল কৰি ৰাখিব পাৰে। প্ৰচণ্ড শক্তিৰ লগত এবছলিউট সেল্ফ কণ্ট্ৰল যোগ হ'লে কি হয়, সেয়া জেন জিয়ে CJP প্ৰতিবাদৰ থ্ৰুদি সমগ্ৰ বিশ্বক দেখুৱাই দিলে। প্ৰকৃত মেণ্টেল মাষ্টাৰী ঠিক এনেকুৱাই। আপোনাৰ মগজুত একেই মেচিনাৰী আছে, এতিয়া ইয়াক ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে। নিজৰ মগজুক নিয়ন্ত্ৰণ কৰিবলৈ শিকক আৰু পৃথিৱীয়ে আপোনাক এনেই অনুসৰণ কৰিব। তাৰপিছত ছাকচেছ অৱধাৰিত। যদি আপুনি নিজৰ মনৰ নিয়মবোৰ লিখিবলৈ প্ৰস্তুত, তেন্তে ছাবস্ক্ৰাইব কৰক, এটা লাইক কৰক আৰু আমাক কমেণ্টত জনাওক আজি আপুনি আপোনাৰ প্ৰিফ্ৰণ্টেল কৰ্টেক্সত কোনটো লক্ষ্যৰ ওপৰত ফ'কাছ কৰিব কৈছে।